ৱেজ আজি আছে ডিপাৰ্টমেণ্টৰ ফেয়াৰৱেল সেইদিনাখন যে ইনভিটেশ্যন দিছিলোঁ আজি আছে চ' সেইকাৰণে গোটেইখিনি ৰাতিপুৱা সোনকালে 9টা বজাতে আহি গোটেইখিনিয়ে কামত লাগি গৈছোঁ এয়া উঠি চকীত লাগি গৈছোঁ পূৰা এয়া বহুত দেৰিৰ অন্তত ফাইনেলি এয়া সজাই পৰা শেষ হ'ল আৰু ধুনীয়াকৈ গোটেইখিনি মিলি প্ৰীতি কৰিলোঁ আৰু এয়া অকণমান দেখাই দিছোঁ সন্মুখতে এনেকৈ ইহঁতৰ ফটোবোৰ হেং কৰি দিয়া হৈছে আৰু চেলফি তুলিবলৈ এটাতো বনাবই লাগিব আৰু এয়া মিটিং হ'বলগীয়া ৰুমটো য'ত ধুনীয়াকৈ জাপি দি সজোৱা হৈছে আৰু ফাইনেলি ইহঁত আহিলেই ৰেড কাৰ্পেট পাৰি দিয়া হৈছে ফুল চুল দি পূৰা গান গাই আদৰা হৈছে আৰু তাৰপিছত এয়া মিটিং ষ্টাৰ্ট হৈছে আৰু কান্দা কান্দিও ষ্টাৰ্ট হৈছে চবেই পুৰণি কথাবোৰ কৈছে শুনি যে ইমান ভাল লাগিছে আৰু চবকে চেজ পিন্ধুৱাইছে এটা নাম দিয়া হৈছে মিটিং শেষ কৰি চবে খাবলৈ আহিলোঁ নাগা কিটচেনত ধুনীয়াকৈ চবে বহি ল'লোঁ এইকেইজনী বকখনক ধুনীয়াকৈ মিলি গোটেইখনে এসাঁজ খাই পেলাই ইহঁতক বাই বাই দিলোঁ আৰু আমাৰ কেইটাৰো এনেকুৱা সময়বোৰ কেনেদৰে পাৰ হ'ব গমেই নাপাম